Hi everyone, welcome back to my YouTube channel. কি খবৰ? তো আজি এটা নতুন ব্লগ লৈ আহিছোঁ সুন্দৰ ভিডিঅ'। আশা কৰিছোঁ ভিডিঅ'টো ভাল পাব আৰু লাইক শ্বেয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এতিয়া বাইকখন আৰু ষ্টাৰ্টিং ইয়াৰ পৰা চিৰিৰ পৰা উঠি যাব লাগিব। তো আহক ভিতৰলৈকে বলক। উঠি আহি ইয়াৰ ফাৰ্ষ্ট এই ৰুম আৰু ইয়াৰ বাৰাণ্ডা এইটো হ'ল মাহঁতৰ ৰুম। মাদাৰ শুই আছে। ইয়াৰ টিভি আৰু চৌকাছ আৰু এই দৰ্জা এইখন হ'ল কিটচেন। কিটচেনৰ ইয়াত অলপমান মিচি হৈ আছে, দূৰৰ পৰাই দেখি দিছোঁ। ইয়াৰ প্লিজ খিৰিকী বতাহ আহিবৰ কাৰণে এইবোৰ আৰু আজি পানীৰ অলপ অভাৱ হৈছে, কাৰেণ্ট অহা নাই, পানী উঠাব পৰা। পিছত এইপিনে গৈ এইপিনে ইনভাৰ্টাৰ পোৱা আছে আৰু এইফালে বাথৰুমত ইমান দেখাই নাথাকোঁ বাথৰুমত। আৰু ইয়াত দৰ্জা খিৰিকী এখন আছে আৰু বটল কৰি পেলাই দৰ্জা এখন আছে, ডাইৰেক্ট আহিব পাৰে। বটল ৰুমটো চিম্পুল দেখাই দিছোঁ। এইপিনে গেটটো জয় মোৰ ৰুম আৰু ইয়াৰ ৰুমত চফা, ইয়াত দুখন চফা আছে, এইখন বৰ বিয়াৰ খানা চফা আৰু এইখন আমাৰে আছিলে। তাৰপিছত এইখন দৰ্জা বাহিৰৰ পৰা দুটা আলহী আহিলে খুলি দিয়া হয়, নে বন্ধ হৈয়ে থাকে গৰম যে। আৰু এই টেবুলো দুখন, এখন বৰ্ড আৰু এখন ধুনীয়াকৈ এনেকৈ। তাৰপিছত ঘড়ী, কেলেণ্ডাৰ আৰু এইবোৰ এইপিনে আকৌ ডাইনিং টেবুলখন আছে আৰু এই দুখন বটা শৰাই। তাৰপিছত ওপৰত এই জাপিটো আছে ইয়াত আৰু এটা চাই লওক ভালকৈ মই দেখাইছোঁ। চিম্পুল আৰু এনেকৈ ৰাখিছোঁ বৰ্তমান। তাৰপিছত ইয়াত এইটো হাতেৰে কৰা বয়ে কৰিছিলে ধুনীয়াকৈ। আৰু এই ৰুমটোৰে এইটো মোৰ ৰুমটো দেখিছেই চাগে বহুতবাৰ, হাজাৰবাৰ। বেড, দুখন বিচনা ইয়াত আছে আৰু খিৰিকী ইয়াতো দুখনেদি আছে ইয়াত। আৰু এইখন ষ্টেণ্ড ফেনখন এনেই দি থৈ দিছোঁ ভিডিঅ' বনাম বুলি কয়। আৰু মোৰ ষ্টেণ্ড নাই যে, ভিডিঅ' বনালে চাৰিটা পিন হওক, ইয়াত মোবাইলটো থয় ভিডিঅ' বনাই। গডৰেজ দুটা, এইটো পিংক কালাৰটো মোৰ, এইটো মাৰ, আৰু এইটো মোৰ মুখৰ বস্তুবোৰ দেখিছে আৰু ডাল আছে। আৰু ইয়াত নৰ্মেলি এইবোৰ কিছুমান বস্তু ওলাই থৈ দিছোঁ, মই পেলাই নাই। আৰু এইটোত বৰ্তমান এনেই আছে মোৰ বিচনাখন দেখিছে চাগে। আৰু এইখন চফা, ইয়াৰ চফা হয়, তাত জাগা নাই কাৰণে ইয়াত ৰখা হৈছে। ইয়াত বহিবৰ কাৰণেও লাগে ন। তাৰপিছত এনেকৈ ওলাই গ'লে হ'ল আৰু ওলাই গৈ মই দেখাইছোঁ। আৰু এইখনো ষ্টেণ্ড ফেন হয়, ইয়াত ফাদাৰৰ গডৰেজটো
ইয়াত টেবুলবোৰ এইবোৰ এনেকৈ থাকে আৰু এইবোৰতো বস্তুবোৰ আছে। তাৰ পৰা ওলাই গৈ এখন বাৰাণ্ডা, বৰ্তমান কাপোৰ মেলি দিয়া আছে। গধূলি বহিহে ইয়াত ভাল লাগে, ওপৰত ফেনো এখন আছে সেইকাৰণে। ইয়াত তাতো ৰ'দ পৰে, বহিব নোৱাৰি, সেয়া গাড়ীবোৰ চাই থাকিব পাৰে। তাৰপিছত নেক্সট ইয়াৰ পৰা ওপৰলৈ যোৱা, ওপৰলৈ যাওঁ বোলো। তাৰপিছত ইয়াত বতাহ মাৰিলে ধুনীয়াকৈ বহিব পাৰি, বেঞ্চো আছে, কিন্তু গৰম ন, ইমান এটা বহিব নোৱাৰি। তাৰপিছত ইয়াত টেংকিকেইটা, ইয়াত আমি কাপোৰো ধুওঁ, এইপিনে কাপোৰ ধুবও পাৰি, কাপোৰো ধুওঁ। আৰু বাল্টি থোৱাই আছে, ইয়াত কাপোৰ মেলি দিওঁ, সকলোখিনি ইয়াত সুবিধা আছে, তলত নগ'লেও হয়। দমকলটো কাৰণ তলতে আছে। আৰু বতাহ দি থাকে, ইয়াত কিবা কিবি এনেকৈ আছে দেখাইছোঁ, হীৰাবোৰ এনেকৈ বহুত কিবা কিবি আছে। আজি অলপ বতাহ দিছে।